নমস্কাৰ সৈতে ৰাজলক্ষ্মী এণ্টাৰটেইনমেণ্টছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কলৈ গৈ আছোঁ আপোনালোকে নিশ্চয় ধৰিব পৰা নাই ন? আমি গৈ আছোঁ আম পাৰিবলৈ। মুখৰ আগত সেইজোপা আম দেখিছেনে বাৰু? আমাৰ গাঁওখনৰ নামেই আমগুৰি দেই। কিন্তু আমগুৰি হ'লেও কিন্তু আমাৰ গাঁৱত ইমান আম নাই। এইজোপাই আম আছে তিনিআলিটোত আমাৰ, আৰু বাকী মানুহৰ ঘৰত এজোপা দুজোপা এনেকৈ আছে, কিন্তু বেছি আম নাই। কিয়নো আমগুৰিত হ'লে নামটো নাজানো বাৰু, কাৰণ আমগুৰিত হোৱাৰ কাৰণটো চাগে আমজোপা একেবাৰে আমাৰ গাঁৱৰ তিনিআলিটোতে আছে, সেইবাবে চাগে গাঁৱৰখনৰ নামেই আমগুৰি দিলে। মই নিজেই নাজানো, কৈছোঁহে দেই আপোনালোকক। এয়া মায়ে আম বিচাৰি ফুৰিছে, মানে হাবিত সোমাই গ'ল আম, আৰু এতিয়া আন্ধাৰ হৈ আহিছে, ভালকৈ ধৰিব পৰা নাই। গছৰ পাতৰ লগতে আমবোৰ মিলি গৈছে, আৰু এতিয়া আম পাৰি পাৰি ভাগৰি লাগি গৈছে। মই অকণমান ৰৈ দিছোঁ। আমজোপা আকৌ বৰ চিকটা, ইমানকৈ পাৰোঁতেও মানে ইমানকৈ কোবাইছোঁ এটা নহৰে। এটা দুটাকৈ তথাপিও সৰিছে, সৰু সৰু আমবিলাকহে সৰিছে, ডাঙৰবোৰ সৰা নাই তাকো। আৰু পাৰি পাৰি ভাগৰো লাগিছে, অলপ ৰৈছোঁ। আমাৰ ৰাজলক্ষ্মীয়েও বিচাৰিছে, চাওকচোন আম অথনিৰ পৰা পাৰি পাৰি এইকেইটাহে। আমি আম পাৰি থকাৰ মাজতে আইতা এজনী আহিল। আইতাই বোলে আম কেইটামান দিয়েচোন। মই ক'লোঁ আইতা আম এইকেইটা পাইছোঁহে, আপুনি নিজে পাৰকচোন, যিমান পাৰে পাৰি লওক। আইতাই ক'লে দে মোক ডাংডাল, সেই বুলি কৈ পূৰা আইতাক কোবাইছেহে কোবাইছে। পূৰা আম কেইটামান পাৰি ল'লে আইতাই, আৰু আমিও আম কেইটামান পালোঁ দেই। আৰু আইতাজনীয়ে চাওকচোন বল দিছেহে দিছে, কিন্তু আম নহৰে। শেষত মানে আইতাই দুটামানহে পাৰিব পাৰিলে। তাৰপৰা আমাৰ মোনাৰ পৰাও কেইটামান আম দি পঠিয়ালোঁ আইতাজনীক। আৰু সময়ো দেৰি হ'ল। আমাৰ আমকেইটা চাওকচোন আপোনালোকে, আচাৰ কৰিবলৈ জোখৰ হৈছে একদম। আৰু আইতাই আমকেইটা লৈ পিনি যাবলৈ ল'লে, আৰু আমাৰ মায়ে বোলে আৰু কেইটামান পাৰি লওঁচোন, ইমান চিকটা আমজোপা। তথাপিও মানে মায়ে হাৰ মনা নাই দেই। মোৰ পিছে ভাগৰ লাগিলে। আমটি চাওকচোন কিমান অকণমানি এইটো। আৰু আমাৰ ৰাজলক্ষ্মীৰ কথা শুনকচোন, মই সৰু আমটো পালোঁ বুলি যি হাঁহিছে। আপোনালোকে বাৰু আমাৰ ভিডিঅ' ক'ৰ পৰা চায়? আপোনালোকৰ ভিডিঅ'বোৰ চাই ভাল লাগেনে? যদি ভাল লাগে আপোনালোকে আমাক মৰম দিব দেই। বহুত দিন ভিডিঅ' দিবই পৰা নাছিলোঁ। ৰাজলক্ষ্মী দেউতাকৰ যে গা ভাল নাই, সেইবাবে মন চনবোৰ ভাল লাগি থকা নাই। এতিয়া অলপ ভাল পাইছে বাৰু, আৰু এতিয়া ভিডিঅ'বোৰ কণ্টিনিউ কৰিম বুলি ভাবিছোঁ, সদায় দিম বুলি ভাবিছোঁ। আৰু ৰাজলক্ষ্মী স্কুলো যায়, স্কুলৰ পৰা আহি ভাগৰ লাগে, ভিডিঅ' বনাবলৈকে মন নকৰে। আৰু পৰিৱেশটো কেনেকুৱা লাগিছে বাৰু আমাৰ গাঁৱৰ? গাঁৱত থকা মজাই বেলেগ নহয়নে? যিহে গৰম পৰিছে, ৰ'দত আহিব নোৱাৰি। আমি এতিয়া গধূলি সময়ত আহিছোঁ মানে। আমাৰ ৰাজলক্ষ্মী পূৰা আম বুটলাত বিজি। আজি ছোৱালীজনী গাত পৰিলে। বল যাওঁগে। कहाँ चलो? घर। पकड़ो, बैग पकड़ो। चलो पकड़ो। ঐ গাত লাগিব এতিয়া যি দেখিছোঁ, বল যাওঁগে। আমৰ মোনাটো দাঙি বল। আম পাৰিলোগে বাৰু। আমখিনি দেখাই দিয়া আকৌ, চাওঁ আমাৰ আমখিনি চাওঁ, এইখিনি হয় নহয়? ব'ল দাং এতিয়া। পাইছেনে? আম পাৰি আনি নাখাম সেইটো কথাই হ'লনে? ৰাতি হ'লেও আম পূৰা কাটি লৈছোঁ, লোভৰ পানী ৰখাব পৰা নাই মানে। আৰু ৰাজলক্ষ্মীয়েতো খালেই। আমি পূৰা জলকীয়া দি লৈছোঁ, ৰাজলক্ষ্মীক জলকীয়া নিদিয়াকৈ দিছোঁ। চাওকচোন কেনেকৈ খাইছে। আৰু আপোনালোকে যদি ভিডিঅ'বোৰ চাই ভাল পায়, লাইক কমেণ্ট আৰু মানে ফেচবুকৰ সকলে ফ'ল' কৰি দিব, আৰু ইউটিউবৰ সকলে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।